So hey guys and welcome back to my YouTube channel Podcasting Bohatora Podcast Maram Final ka sabare aji Bohatora aise bottoman Kolakata aji ei Kolakata hoise bottoman baha অনুষ্ঠান বর্তমান চলি আছে সবরে আপোনালোকে মোৰ পিছনে সবরে আপোনালোকে বাহাৰ ভিউ যি সুন্দৰকে এটা যি আমাৰ যি সাঁওতালি সমাজৰ এটা বহুত সুন্দৰ কলাকৃষ্টিৰ নীতি নিয়ম সকলোৱে জানে এটা সাঁওতালি লোকসকল বহুত এটা আগবাঢ়ি অহা জাতি আৰু যেহেতু আজি এই বাহাত মোৰ উপস্থিত হৈ পিনি এনেকুৱা এটা অনুভৱ হৈছে যে আজি আমি আমাৰ যেহেতু সাঁওতাল লোকসকলে এনেকুৱা এটা পথত আগবাঢ়ি গৈছে যেহেতু আমাকো অলপ ভাল লাগিছে সবৰে আপোনালোকে আৰু আপোনালোকৰ মাজত আহি এই বাহাত আহি পিনি মানে ভাল অনুভৱ হৈছে যে আপোনালোক কি ক'ম চ' গাইজ আৰু ভিডিঅ'টো মোৰ কণ্টিনিউ তো হে গাইজ বৰ্তমান মোৰ লগত আছে মনোজ ভাই বৰ্তমান আহি পাই গ'ল বাহাস্থলীত চাবলৈ আপোনালোকে মনোজ ভাই দুখাৰ আপোনাৰ খবৰটো কওক মোৰ খবৰ ভালে আছে আপোনালোকৰ খবৰ কেনেকৈ কমেণ্ট কৰক আৰু প্ৰকাশ ভাই খবৰ যেহেতু আজি হয়তো বহুত দূৰৰ পৰা আহিছে আমাৰ মনোজ ভাই নাই ওচৰতে হয় বেছি নাই 10 কিলোমিটাৰ ইয়াৰ পৰা আমাৰ ঘৰ যেহেতু আজি এই বাহাস্থলীত আহি পিনি আপোনাক কি অনুভৱ হৈছে যেহেতু আজি আমাৰ যেহেতু সাঁওতালি কালচাৰ যেহেতু আজি আমাৰ কলা সংস্কৃতি ৰাখিবৰ কাৰণে আমি যেহেতু ইমান যুঁজি মৰি লাগি আছো এই দুখাৰ বক্তব্যলৈ আপুনি কি দাঙি ধৰিব তো হে গাইজ কি খবৰ আপোনালোকে সকলোৱে ভালকৈ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু হে গাইজ মই প্ৰকাশ সিং বৰুৱা খবৰ আমি কলাকাতা আহি গৈছো আৰু মোৰ আছে মনোজ চৰণ ভাই চাব আপোনালোকে মোৰ আহি ভাল লাগিছে না ভাই কোৱা মজা লাগি আপোনাৰ চাব পাইছে মনোজ চৰণ এটা সুন্দৰ এটা কি ৰিয়েল ষ্টাৰ বুলি ক'লেও আপোনাৰ একো বেয়া নহয় আজি যিহেতু আজি বহুত ফেমাছ তো গাইজ ইয়াৰ ভিডিঅ' মিলিয়নৰ ওপৰত ভিউজ যায় আৰু আপোনালোকে চাব মনোজ চৰণ আছাম বুলি কৰিলে লগালগ চাৰ্জ কৰিব আৰু গৈ গুগলত চাৰ্জ কৰিলে পাই যাব আপোনালোকে মনোজ চৰণ টপত আহি যাব আৰু সকলোৱে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পাৰি যাব আৰু কি কৈছো ভাই আজি যিহেতু আজি আমাৰ আদিবাসীসকলে যে চাপোৰ্ট নকৰে পুৰা চাপোৰ্ট কৰিব ভাই তো গাইজ মেरे साथ তো মোৰ আছে ৰূপম ভাই অভিষেকৰ ৰূপম ভাই অভিষেকৰ কমেণ্ট কৰি আছে তো গাইজ আজি এই ইয়াত আহি পিনে আপোনালোক কেনেকুৱা উপস্থিত কেনেকুৱা লাগিছে আপুনি দুখাৰ কি বক্তব্য দাঙি আপুনি একদম ফাৰি দিয়ক আমাৰ ইয়াত য'ত কলাকাতা একদম ইমানে মজা লাগিছে ইমানে মজা ক'বই নালাগে আৰু যিহেতু আমাৰ লগত আছে আমাৰ বৌ যিহেতু আমাৰ বৌ ফেমাছ হৈ আছে আপোনালোকে বৌ চিনাই কৰা দিছে बहुत लाज करे बो भाग रहा है वो भाग रहा है ফেমাস ইউটিউবার হয় বিগ ফ্যান হয় গাইস ऐसे भी मजाक मत करना भाई मजाक नहीं देखो बहुत आदमी आया है कि नहीं भाई बताऊंगा आप लोग वीडियो पूरा देखना और आप लोग पहले ट्रेलर देखा था बैक कैमरा से देखो कितने लोग आया है देखो गाइस पूरा फील्ड भरा पड़ा है देखो खाली काला काला माथा दिखाई दे रहा है इसका इंटरनेशनल दे दो ये है हम लोग का रूपम नमस्कार जोहार मैं रूपम हासदा फिलहाल सफेकाती कलाकाता आगे हमें बहुत भालो होता तो मानो भी देख पाता हमें साथ में हमने मनो दादा के लग एकदम मजा आता बहुत भीड़ है पूरा दस मरेगा ये तो प्रकाश भाई कुछ टांगी धरो क्या टांग के धरो कुछ कुछ भी दान है गाइस की खबर आप लोगों का बटन खबर आप लोगों का मनो भाई लोग हिंदी चलेगा हिंदी से तो है गाइस जैसे हम लोग पढ़ गए मनो भाई तो गाइस जरा सा मिस्टेक हो जाता है हिंदी में देखो भाई थोड़ा हिंदी अच्छा नहीं आता लेकिन बोलने के लिए कोशिश कर रहा हूँ कोशिश करने से ना आता है भाई हाँ भाई ठीक है तो मिलकर अच्छा लगा मुझे भाई को और फिलहाल देखिए तुम हमारा जो सामने लोग का व्यू जो एक बार देखा था भाई पूरा एकदम अभी मतलब
मतलब हम लोग का जो मुकोली सभा बोलता है, मुकोली अभी भाषण देगा, भाषण देने के बाद सिंगर आएगा, गाना गाएगा, लोग एंजॉय करेंगे, डांस मारेंगे, हम लोग भी डांस मारेंगे, सब डांस। आप लोग यहाँ जो चाहे ऐसा डांस कर सकता है कि नहीं? भाई है यार मैं कहता हूँ जहाँ तो फिर से तो प्रकाश भाई आ गया तो न्यू ब्लॉग में बिटुदा मरवा बिटुदा गान गाया ने हमरा अपन लगा और रूपम भाई सब अपन लगा सब रे जो हमार जेतु बोल बोल बोलेगा